এইখিনিতে মানে ভিক্টৰ দাসে কি বুলি কৈছে তোকে সকলোৱে শুনক স্পষ্টভাৱে জুবিন দাক কেনেকৈ মাৰ্ডাৰ কৰিছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বাৰে বাৰে কৈছে যে ভিক্টৰ দাসে কৈ আছে স্ক্ৰিপ্টেড মাৰ্ডাৰ চালা কোনে এটা কথা নুশুনিলি চবকেইটাই যিকেইটাই চাই আছো এটলিষ্ট শ্বেয়াৰ এটা মাৰি দে যাতে বাকীখিনি মানুহে গম পায়। গ'ল আজি সেই ন্যায় বিচাৰি থকা মানুহবিলাক মই বাৰে বাৰে কৈ আছিলো স্ক্ৰিপ্টেড মাৰ্ডাৰ কি স্ক্ৰিপ্টেড মাৰ্ডাৰ বুজিয়ে নাপালে মানুহবিলাকে। এতিয়া আপোনালোকে সকলোৱে ভিডিঅ' দেখিছে স্ক্ৰিপ্টেড মাৰ্ডাৰ বুলি কৈছে জুবিন দাক মাৰিছে, কিন্তু আমাৰ এতিয়া জুবিন দাক লৈ মান মতা মানুহ অসমত নাই, প্ৰায়ভাগ মানুহ কমি গ'ল। কেলে তেওঁলোকে এতিয়া উমনি বাঁহত বহি আছে, যেতিয়া জালটো খাই দিব তেতিয়া মানে আকৌ ওলাই আহি দৌটোবাই থাকিব। এইটোৱে চাওক চাওঁতে এতিয়া জুবিন দা প্ৰথম বিহু, এইটো জুবিন দা বিহীন হোৱা প্ৰথমটো বিহু, তাকো ৰঙালী বিহু। কিন্তু আমাৰ মাজত এতিয়া জুবিন দা নাই। বিজেপি চৰকাৰবিলাকে জুবিন দাক কাৰণেও মানে ন্যায় নিদিয়ে, এইটো সত্য কথা। কেলে যোনটো মানুহে প্ৰি প্লেনিং কৰি পিনে মাৰিছে সেইটো মানুহে কাহানি বা ন্যায় দিব পাৰিবনে? স্পষ্টভাৱে নোৱাৰে, তেওঁলোকে ন্যায় নিদিয়ে। আৰু 2026 যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে স্পষ্টভাৱে জুবিন দাই কাহানি ন্যায় নাপাব, এইটো সত্য কথা। জয় অসম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গে অতি সোনকালে ন্যায় পাব লাগে, আমি লাগি আছোঁ।